নমস্কাৰ বন্ধুসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুজন শিক্ষিত যুৱক BA পাছ কৰি ঘৰত বহি থকা নাই, চাকৰি পাম বুলি তেওঁলোকে নিজৰ কৰ্ম কৰি গৈছে। খুব সুন্দৰকৈ আপোনালোকে দেখা পাইছে, এয়া খিৰিকীত গ্লাছ লগাইছে আৰু তেওঁলোকে এনেকুৱা গ্লাছ লগাই খিৰিকীত। কোনোবাই যদি লগাব বিচাৰে তেন্তে মই নাম্বাৰটো দি দিম, যোগাযোগ কৰিব পাৰে। এই কামটো কিমান দিন হ'ল কৰা? কামটো প্ৰায় 3 বছৰ হৈছে। 3 বছৰ। এয়া হৈছে ৰন্তু গগৈ আৰু আমাৰ কেমেৰামেন আছে বিমান গগৈ। এখেত দুজনে লগায়। তো আজি আপোনালোকক দেখালোঁ। এয়া আপোনালোকে দেখিছে খুব সুন্দৰকৈ তেওঁলোকে গ্লাছ লগাইছে। এওঁলোকে কাঠৰ ফ্ৰেমতো গ্লাছ লগায় আৰু আপোনালোকে দেখা পাইছে যে লোহাৰ ফ্ৰেমতো গ্লাছ খুব সুন্দৰকৈ লগাইছে। দুজন অসমীয়া যুৱক খুব সুন্দৰকৈ এই কাম কৰিছে। ভিডিঅ'টো যদি আপোনালোকে ইউটিউবত চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকত চাইছে তেন্তে ফ'ল' কৰি দিব পেজটো আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। এই গানটোৱে মেইন কাম ন? খেলিব পাৰে। সেইটো কি কৰিব লাগে? ইয়াত লাগি দিছোঁ। অকণমান পানীয়ে উঠাই। এইটো গুলীয়া কাটলি বন্ধুকতে লাগে গৈছে। প্ৰথম আঠাটো দি পিনে আকৌ এবাৰ আঠাটো দিয়া হয় ন, তেতিয়া টাইট হয়।